আপোনালোকে দীপৰ বিল বহুত আহিলে এই লকডাউনত ৰাতিপুৱা আহে চবে আমি গম পাওঁ কিন্তু আজি আপোনালোকক এই দীপৰ বিল নহয় এটা বেলেগ এটা জেগালৈ আমি লৈ যাম বলক ৰাইজ আগবাঢ়ো সেই সুন্দৰ জেগালৈ এয়া আপোনালোকে দেখা পাইছে এই ডোখৰ জেগালৈ আমি গৈ আছোঁ সাতাৰ গাঁও এইটো ৰাস্তা ঠিক আছে এনেকৈ যাব এয়া আমি আহি উপনীত হৈছোঁ সাজনপাৰা এতিয়া দুইফালে ভিডিঅ' চলি আছে আপোনালোকে এনেকৈও দেখা পাব পাৰে তেনেকৈও দেখা পাব পাৰে আমি এই ৰাস্তাটোদি গৈ আছোঁ এটি সুন্দৰ ভয়ানক ৰাস্তা এই জেগাডোখৰৰ নাম হৈছে সাজনপাৰা ইয়াত আপোনালোকে সাজন নাপায় আপোনালোকে হাতী পাব আচ্ছা এটা মানুহ এটা দেখিছোঁ তাৰমানে হাতী নাই গুৱাহাটীৰ ওচৰতে আপোনালোকে যদি আহিব খুজিছে আপোনালোকে এইটো জেগা কনচিডাৰ কৰিব পাৰে এই আপোনালোকে দেখা পাইছে ডেছবৰ্ডত এইটো ৰেকৰ্ড হৈ আছে আৰু এইফালেও ৰেকৰ্ড হৈ আছে চ' এইটো এটা দুমুখীয়া অভিযান এতিয়া আপোনালোকে ঘপককৈ দেখিছে মনহিৰা দৈ বুলি আমি পাহাৰত উঠিছোঁ আৰু জেগাই জেগাই আমি হাতীৰ গু দেখা পাই আছোঁ মানুহ আছে দুই এটা ৰাস্তাত আই থিংক ই কোৱা মতে নিতুৱে কোৱা মতে ইয়াত হাতীবোৰ ৰাতি ওলায় নিশাচৰ কথা বিশ্বাস কৰিছোঁ বাৰু মই কিন্তু হাতী নিশাচৰ হয় জানো হাতী পিশাচৰ পিশাচৰ মানে নিশাও চলে দিনতো চলে নিজৰ মনৰ মতে চলে উভয়চৰ এইখন স্কুলখন হয় সাতাৰা গাঁৱৰ আৰু এইখন স্থাপিত হৈছিল 1951 এইখন আপোনাৰ গাঁওখন হয় চাব পাৰে বৰ ধুনীয়া গাঁও আমি এতিয়া অকণমান প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিম তাৰ কাৰণে আমি গাড়ীৰ পৰা নামিম হাতী ক'ত হাতীৰ মাত মই মাইকী হাতীৰ মাত উলিয়াওঁ নেকি তাৰপিছত তোক মই থৈ পেলাই গুচি যাম মাইকী হাতীৰ মাত কেনেকুৱা কিন্তু মাইকী হাতী মই ফিমেল বয় নাজানো দেই এইটো হাতী যোৱাৰ ৰাস্তা হয় আৰু ইয়াত মই আপোনালোকক দেখাই আছোঁ হাতী গৈছিলে মানে হাতী শ্লিপ কৰিছে দেই এয়া আপোনালোকে চাব পাৰে ইয়াত এইফালেদি হাতীটো গৈছিলে দেই হাতীটো গৈ তাত শ্লিপ কৰিছে এতিয়া এয়া চাওক আপোনালোকে ৰাস্তাত হাতীৰ ফুটপ্ৰিণ্ট দেখা পাব তাৰমানে ইয়াত হাতী আছে অলৰেডি এই খোজকেইটা হাতীৰ খোজ হয় বেছি টাইম হোৱা নাই হাতী যোৱা দেখা পাইছে আপোনালোকে আৰু আই থিংক ইয়াত দেখিছে হাতী ওপৰত আছে চ' মই ইয়াৰ পৰা পলোৱাই ভাল আমি এটা ভাল গান শুনো বুলি চেষ্টা চলাইছোঁ हम किस गली जा रहे हैं अपना कोई ठिकाना नहीं अपना कोई ठिकाना नहीं और मारो की अंजुमन में बेसुध है अपनी लगन में अपना कोई पसारा नहीं अपना कोई पसारा नहीं এতিয়া ই ষ্টাণ্ট কৰিব ওলাইছে মানে ৰাস্তাত ইমানে মানুহ নাই এই গাড়ী দৰ্জা খুলি ওলাই গুচি নাযাবি মই পথাৰত পৰিমগৈ নাযাবি ৰাস্তাৰ এই দৰ্জাখন খুলি পেলাই ই কৈছে মই বোলে নামি পেলাই গুচি যাওঁ আৰু মই বোলে এই নদী এফালে দেখিছে এখন নদীত পৰিলোগৈ বোলে মানে ভিডিঅ'টো এনেকুৱা হৈছে আমি যেন মৰিলোঁ আৰু গোটেই জানো কিবা এটা লাগিল চাগে গৰমৰ দিনত গৰুবোৰৰ গৃহ হৈছে গছৰ তল আৰু সন্মুখত সেইবোৰ মহ তাত মহৰ বাগান আছে
কিজানি আৰু আমি যাম আৰু ঘূৰি নাহোঁ, সেইকাৰণে আমি ঘূৰি গ'লো। আপোনালোকে আহিব পাৰে যদি আপোনালোকে আগলৈ ভাবিছে যে আমি আগলৈ যাওঁ আৰু ঠাণ্ডা দিনত আহিব, ট্ৰেকিং যদি কৰে তেনেহ'লে আগত যাব পাৰে। আৰু কিন্তু এইখিনিয়ে যথেষ্ট। আপোনালোকে বৰ ধুনীয়া ধুনীয়া ইয়াত মই চিনাৰি আছে ইয়াৰ পৰা আগলৈ গ'লে মানে ৱাটাৰফলটো পায়। ইয়াৰ পৰা আগলৈ যাব লাগিব ৱাটাৰফল।